নমস্কাৰ প্ৰথমতে স্বাগতম জনাইছোঁ আসাম লাৰ্নিং ষ্টাডি ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত মই অসমৰ সকলো পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান এমচিকিউৰ বিষয়ে আলোচনা কৰিম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল আজিৰ ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে অসমৰ প্ৰথম আইচিএছ বিষয়া কোন ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে ক আনন্দৰাম বৰুৱা হৈছে অসমৰ প্ৰথম আইচিএছ বিষয়া আৰু আনন্দৰাম বৰুৱা হৈছে প্ৰথম অসমীয়া আৰু ভাৰতৰ পঞ্চমজন অসামৰিক সেৱাত যোগদান কৰা ব্যক্তি তেওঁ অসামৰিক সেৱাৰ বাবে নিৰ্বাচিত হৈছিল 1872 চনত নেক্সট কোৱেশ্চনটো হ'ল এআইডিসি হৈছে এআইডিসি হ'ল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে খ অসম ঔদ্যোগিক উন্নয়ন নিগম আৰু এআইডিসি 1965 চনত কোম্পানী আইনৰ অধীনত অসম ঔদ্যোগিক উন্নয়ন নিগম আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেচন 1965 চনত ইয়াত গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো ক'ত আছে অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো আছে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল গ নুমলীগড়ত অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো নুমলীগড়ত অৱস্থিত আৰু 1999 চনত গোলাঘাট জিলাত নুমলীগড় শোধনাগাৰ স্থাপিত কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে অসমৰ কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান আছে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল গ অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু এই 7খন ৰাষ্ট্ৰীয় উদ্যান হৈছে ডিব্ৰু-চৈখোৱা কাজিৰঙা মানাহ নামেৰি দিহিং পাটকাই ৰায়মনা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চনটো হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়া চলায় ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে গ উপৰিউক্ত সকলোতে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম নাগালেণ্ড মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ সাৰ্বজনীন ন্যায়ালয় আৰু 1948 চনত স্থাপিত এই উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নাম আছিল অসম উচ্চ ন্যায়ালয় নেক্সট কোৱেশ্চনটো হৈছে মুলাগাব্ৰু কাৰ পত্নী আছিল মুলাগাব্ৰু আছিল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল খ প্ৰাণচেংমুন বৰগোহাঁইৰ পত্নী আছিল মুলাগাব্ৰু নেক্সট কোৱেশ্চন হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ আছিল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল ক পাৰ্বতী কুমাৰ গোস্বামী আছিল আৰু লাষ্ট কোৱেশ্চনটো হৈছে নেক্সট কোৱেশ্চন হৈছে অসমত লোকসভাৰ সমষ্টি কেইটা কাৰেক্ট অসমত লোকসভাৰ সমষ্টি হ'ল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে গ 7টা নেক্সট কোৱেশ্চন হৈছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হৈছে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল খ আনোৱাৰা টাইম হ'ল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী নেক্সট কোৱেশ্চনটো হৈছে আজি লাষ্ট কোৱেশ্চনটো হ'ল অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশ কেইখন হ'ল অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশ কেইখন হৈছে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল ভূটান আৰু বাংলাদেশ বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব